এজনী আমাৰ গাঁৱৰ ছোৱালী হয়, বৰ ধুনীয়া হৈছে। এইফালে মাংস শাক, এইফালে পেটু লগত মাটিমাহ আছে। ধুনীয়া ধুনীয়া ছোৱালী বোলে আহিছে। এই হয়জনে নিমখ বিলাই আছে চব। পানী अभी मजा आएगा ना भिड़ो हेलो गाइस, আজি আমাৰ বিশেষ পিকনিক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে দেখিবলৈ পাইছে এইফালে আমাৰ শাক ভাত বনাই বিলাই দি আছে ৰান্ধনীসকলে। চব মানে আমাৰ গাঁৱৰ বয়সস্থ লোকসকলে বিলাই দি আছে। আৰু এইফালে আমাৰ এয়া ভাত খাবলৈ এয়া লাইন পাতি ল'লে, সকলোৱে এয়া বহি লৈ আহিছে, আপোনালোকে দেখিবলৈ পাইছে এয়া। তো আমি ভাত খোৱা লোকেশ্যনটো দেখুৱাই দিছোঁ। এখন আমাৰ গেলাবালি নদী হয় আৰু পাৰতে এয়া বহি খাই আছোঁ। আৰু আমাৰ ইয়াৰ সকলো গাঁৱৰ মানুহ আহি এয়া খানা খোৱা হয় বিহু শেষৰ দিনাখন। এয়া দেখিবলৈ পাইছে গাঁৱৰ ডেকা বুঢ়া জীয়ৰী সকলোখিনি আহি এয়া ভাত খোৱা হয় একেলগে। তো দেখিবলৈ পাইছে এইগাল ডেকা ল'ৰাগাল গাঁৱৰ। তো এনেকৈ আমি বিহু খানা খাওঁ। তো আপোনালোকে কেনেকৈ খাই জনাব কমেণ্ট কৰি। এয়া আমাৰ ভাত নিয়া হৈছে, এইফালে আমাৰ ভাত দিয়া হৈ গ'ল। এয়া দেখিবলৈ পাইছে আমি ডিছতে লৈ খাইছোঁ। এইটো আমাৰ পাটনা। ফাইনেলি ৰখি মেইন মালটো আহি গ'ল। এয়া মাংসৰ গাহৰিৰ মাংস লগত আৰু ঢেকীয়া আছে। এজনী আমাৰ গাঁৱৰ ছোৱালী হয়, বৰ ধুনীয়া হৈছে। আৰু এই গাহৰি মাংস চব কেনেকুৱা মজা লাগিছে খাবলৈ। তো চব এইটো মোৰ পাটনাটো থালিখন, এইটো মোৰ পাটনা। মোৰ থালিখনত কি আছে দেখুৱাই দিছোঁ। এইফালে মাংস শাক, এইফালে পেটু লগত মাটিমাহ আছে। ধুনীয়া ধুনীয়া ছোৱালীকেইজনীয়ে নিমখ বিলাই আছে চব। এইফালে এই ল'ৰাটোক দি দিয়ে আকৌ, সৰু ল'ৰাটোক। দিবলৈ আহিছে দিব এতিয়া। এই সৰু ল'ৰাটোক দি ল'ব লাগে, উঠনিৰ পৰা চিঙৰি আছে, আপুনি মোক দি আছে। পানী अभी मजा आएगा ना भिड़ो पानी दिले अलप मरमत दिबा। अभी मजा आएगा ना भिड़ो তো গাইজ ভাত খাই হৈ গ'ল। তাৰপিছত আৰু ভিডিঅ' নকৰিলোঁ আৰু। তো লাষ্টত এয়া গধূলি হৈ গ'ল, এয়া নাচিবলৈ ওলাইছোঁ। এয়া সকলোৱে নাচিছোঁ আৰু নাচিবলৈ ইমানেই আছিলে ভিডিঅ'টো। তো কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।